হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। এটা কথা কওকচোন, আপুনি অলকা ৰাগিনীক চিনি পায়, কিন্তু ৰাগিনীৰ আঁৰত থকা নয়নমণি কলিতাক কিমানে চিনি পায়? পৰ্দাত যিগৰাকী ৰাগিনী, কেমেৰাত বন্ধ হোৱাৰ পিছত তেওঁ কিন্তু ৰাগিনী নহয়। তেওঁৰ আছে নিজৰ এটা নাম, নিজৰ এটা পৰিয়াল, নিজৰ এটা সপোন, অভিনয় জগতখনলৈ অহাৰ নিজৰ এটা যাত্ৰা। আৰু আজি আমি সেই ৰাগিনীৰ আঁৰত থকা অভিনেত্ৰীগৰাকী অৰ্থাৎ নয়নমণি কলিতাৰ কথা জানিম। কিন্তু ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা প্ৰশ্ন সুধিম, যাৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিবই লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, এখন ধাৰাবাহিকত বহুতো চৰিত্ৰ থাকে। কোনোবাই হিৰো, কোনোবাই ভিলেন, কোনোবাই আকৌ কাহিনীৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু কেতিয়াবা এটা চৰিত্ৰই দৰ্শকৰ মনত এনেকৈ ঠাই কৰি লয় যে অভিনেত্ৰীগৰাকীৰ আচল নামটোতকৈ চৰিত্ৰটোৰ নামটোৱে বেছি পৰিচিত হৈ পৰে। ৰাগিনীও তেনে এটা চৰিত্ৰ। আৰু এই ৰাগিনী চৰিত্ৰটোৰ আঁৰত থকা অভিনেত্ৰীগৰাকীৰ নাম হৈছে নয়নমণি কলিতা। পৰ্দাত ৰাগিনী, কিন্তু বাস্তৱ জীৱনত নয়নমণি কলিতা। এইটো শুনিবলৈ হয়তো সাধাৰণ কথা যেন নালাগিবও পাৰে, কিন্তু এজন অভিনেতা বা অভিনেত্ৰীৰ বাবে নিজৰ নামটোতকৈ এটা চৰিত্ৰৰ নামেৰে দৰ্শকৰ মাজত পৰিচিত হোৱাটো এটা ডাঙৰ কথা। কাৰণ তাৰ অৰ্থ হ'ল চৰিত্ৰটোৱে দৰ্শকৰ মনত কাম কৰিছে। আৰু নয়নমণিৰ ক্ষেত্ৰতো ৰাগিনীৰ চৰিত্ৰটোৱে লাহে লাহে সেই পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু জানেনে, এই পৰিচয় টেলিভিছনৰ পৰ্দাৰ পৰা আৰম্ভ হোৱা নাছিল। ইয়াৰ শিপা আছে চন্দ্ৰপুৰত। নয়নমণি কলিতাৰ ঘৰ গুৱাহাটীৰ চন্দ্ৰপুৰত। তেওঁৰ জন্ম হৈছিল 2003 চনত। চন্দ্ৰপুৰৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ জীৱনৰ সেই যাত্ৰা, যিখন যাত্ৰাই আজি তেওঁক টেলিভিছনৰ পৰ্দালৈ লৈ আহিছে। এজন সাধাৰণ দৰ্শকৰ বাবে এয়া হয়তো মাত্ৰ এটা অভিনয়, কিন্তু এজন অভিনেত্ৰীৰ বাবে এয়া এটা সপোন পূৰণৰ পথ। আৰু সেই পথৰ পৰিয়ালৰ ভূমিকাও কম নহয়। এতিয়া আহোঁ নয়নমণি কলিতাৰ পৰিয়ালৰ কথালৈ। পৰকা কলিতা আৰু পিতৃৰ নাম দীপেন কলিতা। তেওঁৰ ককাকৰ নাম জন কলিতা আৰু ভনীয়েকৰ নাম নমিতা কলিতা। এজন মানুহৰ যেতিয়া সফলতাৰ দিশে আগবাঢ়ে, তেতিয়া আমি সাধাৰণতে কেৱল সেই মানুহজনকেই দেখোঁ, কিন্তু তেওঁৰ পিছফালে থকা মানুহবোৰক আমি কিমানবাৰ মনত পেলাওঁ। এজন শিল্পীৰ কেৰিয়াৰত ফেমিলি ছাপোৰ্ট কেতিয়াবা আটাইতকৈ ডাঙৰ শক্তি হৈ পৰে। আৰু নয়নমণিৰ এই যাত্ৰাটো পৰিয়ালৰ মৰম আৰু উৎসাহৰ নিশ্চয় গুৰুত্বপূৰ্ণ। এতিয়া আহোঁ তেওঁৰ এডুকেশ্যন কথালৈ। অভিনয়ৰ জগতখনত আগবাঢ়ি যোৱাৰ লগতে এডুকেশ্যনৰ ক্ষেত্ৰতো নয়নমণিয়ে নিজৰ যাত্ৰা আগবঢ়াই নিছে। নয়নমণি কলিতাৰ 1 নং টাউন প্ৰাইমাৰী স্কুলৰ পৰা শিক্ষাৰ জীৱন আৰম্ভ কৰে। তাৰ পিছত তেওঁ ফুলেশ্বৰী গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুলত পঢ়া শুনা কৰে। স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত তেওঁ চন্দ্ৰপুৰৰ কলেজত অধ্যয়ন কৰে আৰু গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰে। অৰ্থাৎ এফালে এডুকেশ্যন, আনফালে এক্টিং, আৰু তাৰ মাজতে নিজৰ ফিউচাৰ গঢ়াৰ চেষ্টা। কিন্তু এতিয়া আহিল আজিৰ কাহিনীৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন, নয়নমণি কলিতা ৰাগিনী কেনেকৈ হ'ল? এইটো হয়তো বহু দৰ্শকৰ মনত থকা এটা প্ৰশ্ন। কাৰণ টেলিভিছনত আমি যিটো ফাইনেল পাৰফৰ্মেঞ্চ দেখোঁ, তাৰ আগতে থকা বহুতো প্ৰিপাৰেশ্যন, এটা ডায়লগ কোৱা, এটা ইমোশ্যন দেখুওৱা, এটা স্ক্ৰীণত কান্দিব পৰা, আকৌ কেতিয়াবা একো নোহোৱাকৈ কেৱল চকুৰে অনুভূতি প্ৰকাশ কৰা, এই সকলোবোৰে এক্টিঙৰ অংশ। আৰু যেতিয়া এজন অভিনেতাই এইবোৰক একেলগে লৈ এটা চৰিত্ৰ বিশ্বাসযোগ্য কৰি তুলিব পাৰে, তেতিয়াই দৰ্শকে সেই চৰিত্ৰটোক নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰে। ৰাগিনীৰ ক্ষেত্ৰতো ঠিক এইটোৱেই হৈছে। অলকা ৰাগিনীৰ কাহিনীৰ মাজত ৰাগিনী চৰিত্ৰটোৱে দৰ্শকৰ মাজত নিজৰ এটা পৰিচয় সৃষ্টি কৰিছে। আৰু এই চৰিত্ৰটোক দৰ্শকৰ আগত জীৱন্ত কৰি তোলা অভিনেত্ৰীগৰাকীৰ হৈছে নয়নমণি কলিতা। এতিয়া এটা ইণ্টাৰেষ্টিং কথা কওঁ, যেতিয়া আপুনি ৰাগিনী বুলি কয়, আপোনাৰ মনলৈ প্ৰথমে কি আহে? চৰিত্ৰটো নে অভিনেত্ৰীগৰাকী? এইটোৱে এক্টিঙৰ মেজিক। অভিনেত্ৰীগৰাকীয়ে যেতিয়া এটা চৰিত্ৰক ইমান ভালদৰে পৰ্ট্ৰেট কৰে যে মানুহে কিছু সময়ৰ বাবে তেওঁক ৰিয়েল আইডেণ্টিটি পাহৰি যায়, তেতিয়া সেই চৰিত্ৰটোৱে সফলতা লাভ কৰে। আজি বহু দৰ্শকৰ বাবে নয়নমণি কলিতা মানেই ৰাগিনী, কিন্তু কেমেৰাৰ পিছফালে তেওঁ আকৌ সেই
একেজনীয়ে নয়নমণি। নিজৰ পৰিয়ালৰ সৈতে, নিজৰ সপোনৰ সৈতে আৰু নিজৰ কেৰিয়াৰৰ নতুন নতুন লক্ষ্যৰ সৈতে। বন্ধুসকল, কোনো অভিনেত্ৰীৰ জাৰ্ণি কেৱল ফেম পোৱাৰ কাহিনী নহয়, এয়া হৈছে নিজৰ নামৰ পৰা এটা চৰিত্ৰলৈ যোৱা যাত্ৰা। আৰু এতিয়া ৰাগিনী চৰিত্ৰটোৱে নয়নমণি কলিতাক দৰ্শকৰ মাজত এটা নতুন পৰিচয় দিছে। কিন্তু আগলৈ কি, এয়া কেতিয়াও ক'ব নোৱাৰি। হয়তো ৰাগিনীৰ পিছত আকৌ নয়নমণিক আৰু বহুতো নতুন চৰিত্ৰত দেখিম, হয়তো নতুন চিৰিয়েল, হয়তো নতুন ষ্টৰী, হয়তো একেবাৰে বেলেগ এটা কেৰেক্টাৰত। কাৰণ এজন অভিনেতাৰ যাত্ৰা এটা চৰিত্ৰত শেষ নহয়। কেতিয়াবা এটা চৰিত্ৰই মাত্ৰ পৰৱৰ্তী চেপ্টাৰটোৰ দুৱাৰখন খুলি দিয়ে। এতিয়া আপোনালোকৰ পাল। আপোনালোকক এটা চিম্পুল কিন্তু ইণ্টাৰেষ্টিং কুৱেশ্যন। অলকা ৰাগিনীত নয়নমণি কলিতাই অভিনয় কৰা ৰাগিনী চৰিত্ৰটো আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব? 1, 5 নে একেবাৰে 10ৰ ভিতৰত 10? কমেণ্ট বক্সত আপোনাৰ ৰেটিংটো নিশ্চয় লিখিব। আৰু যদি আপুনি ৰাগিনী চৰিত্ৰটো ভাল পায় তেন্তে কমেণ্টত এটা ৰাগিনী বুলি লিখি পাছফালে আপোনালোকৰ ৰেড হাৰ্টটো লিখি যাব। চাওঁচোন আজিৰ ভিডিঅ'ত কিমানজন ৰাগিনীৰ ফেন আছে। কিন্তু মনত ৰাখিব, আজি যিগৰাকী অভিনেত্ৰীক আমি ৰাগিনী নামেৰে চিনি পাইছোঁ, কাইলৈ হয়তো সেইগৰাকী নয়নমণি কলিতাক আন এটা নতুন নামেৰে চিনি পাম। এইটোৱেই অভিনয়ৰ পৃথিৱী। এটা চৰিত্ৰ শেষ হয়, আন এটা আৰম্ভ হয় আৰু তাৰ মাজতে এগৰাকী অভিনেত্ৰীৰ আচল যাত্ৰা চলি থাকে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আছামিজ চিৰিয়েল, এক্টৰ, এক্ট্ৰেছ, বায়োগ্ৰাফী, এণ্টাৰটেইনমেণ্ট আৰু ডকুমেণ্টাৰী ষ্টাইল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আৰু যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে, আপোনালোকে আমাৰ ৰিয়েল অডিয়েন্স। কমেণ্টত কেৱল এটা শব্দ লিখি যাব, ৰাগিনী ৰেড ইম'জি। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এটা নতুন মুখ, এটা নতুন চৰিত্ৰ আৰু এটা নতুন কাহিনীৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। বাই বাই।